মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অখাৰ এয়া জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ এয়া জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ গানটোৰ যুক্তি প্ৰাধান্য বহুত আছে সেইবাবেতো আমি গাইছো না ছাৰ মস্তি লাগিলে বাৰু গাইছ তহঁতে নিশ্চয় ৰামধেনু দেখিছ ইংৰাজীত ইয়াক কি বুলি কয় ৰেইনবো ছাৰ অকে ৰামধেনু ৰং কেইটা সাতটা ছাৰ অকে সাতটা কি জানে জানো ছাৰ তেনেহলে কৈ যাচোন এটা এটাকে হয় ছাৰ ৰামধেনুৰ ৰং সাতটা যেনে বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিয়া আৰু ৰঙা আচ্ছা হৈছে এতিয়া ৰামধেনুৰ ৰং যে সাতটা আছে তাৰ কি কাৰণ বাৰু মানে সাতটা নাথাকি আঠটাওতো থাকিব পাৰিলহেঁতেন ছটাও থাকিব পাৰিলহেঁতেন কিন্তু নহয় ৰামধেনুৰ ৰং সাতটা কিয় ক'ব লাগে এতিয়া ইয়াৰ এটা কিবা কাৰণ আছিলে ছাৰ কিন্তু মনত পৰা নাই একদম ছাৰ কিবা এটা কাৰণ আছিলে ছাৰ চিম্পুল কথা ৰেইনবো মানে ৰামধেনুক ইংৰাজীত ৰেইনবো বুলি কয় ৰেইনবোত কেইটা লেটাৰ আছে ছাৰ হিচাপ কৰকচোন আপুনি অকে হৈছে ৰ ৰেইনবো RAINBO 1 2 3 4 5 6 সাতটা আছে সাতটা গাইছ লজিক আছে ইয়াত কিন্তু দেই মিছামিছি নেভাবিব ৰেইনবো ৰামধেনুক ইংৰাজীত ৰেইনবো বুলি কয় আৰু ৰেইনবোত কেইটা আখৰ সোমাই আছে সাতটা আখৰ তাৰ মানে ছাৰ এয়া ইমান ধুনীয়াকে মিলি আছে ৰেইনবো শব্দত সাতটা আখৰ আছে বাবে ৰামধেনুৰ ৰং সাতটা চিম্পুল কি ছাৰ কিবা কমেডিকে হ'লেও চোন এয়া মিলি গৈছে আবে তই দেখোন পুৰা কামাল কৰি দিলি হে প্ৰভু ক'ৰ পৰা ক'ত কি মানে যুক্তি লগাই মিলাইছে আৰু এইকেইটাই জানে ভগৱানে জানে মোৰ চব মাথা চাথা গৰম হৈ যাব মানে ইহঁতৰ লগত ছাৰ থেংক ইউ so much ছাৰ এয়া হৈছে ঢেংকা মানে নিষ্ঠা কি হ'ব আৰু এয়া ওকে ছাৰ বেছি চিন্তা কৰিব নালাগে বাৰু ই জাষ্ট মানে এটা কমেডিয়ান আনসাৰ ক'লে ছাৰ শুনিতো ভাল লাগিছে না ওকে ঠিক আছে দে ক্লাছ 2ৰ নেক্সট পাৰ্ট গৈছো ওকে ছাৰ এই প্ৰকাণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই টিকা ফটা ৰদ আৰু খাটাৰা গৰমৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এটা কাহিনী আগবঢ়াবলৈ আমি বিচাৰিছো ওকে তেনে যদি অলপ এনজয় কৰিম দে ষ্টাৰ্ট এজন ছাৰ অকণমান আল্ট্ৰা প্ৰ মেক্স ব্যক্তি আছিল তেখেতে মানে সদায় কম খৰচীয়া বস্তুবিলাক ভাল পায় তাৰ মানে একেটা বস্তু যদি তাৰ দাম তালে নাযায় যদি সস্তা তালে যায় মানে বুজাই আছো ভালকে ওকে বৰ্তমান সময়ত ছাৰ দুদিন ৰদ দিনতে যিহেতু খাটাৰা গৰম বাঢ়ি গৈছে গতিকে সি চৰবত খাবৰ বাবে বজাৰলে নেমু টেঙা বিচাৰি গৈছে উস্কা বাত ছাৰ হে আল্ট্ৰা প্ৰ মেক্স ব্যক্তিজনে এজন বেপাৰীক সুধিলে দাদা নেমু টেঙা কেনেকে দিছে তেখেতে ক'লে কেজিত 100 টকা এটাকে লয় যদি 10 টকা তাৰপিছত কি হ'ল তাৰপিছত ছাৰ সেইজন মানুহৰ মাথা চাথা বেয়া হৈ পৰিলে আবে ইমান দাম এটা নেমুৰ দাম 10 টকা কেজিত 100 টকা পাছফালে ঘূৰি চালে দোকান এটা তুলনি আছিল ভীমবাৰ চাবোন আৰু ভীমবাৰ চাবোন ডখত লিখা আছিলে ইয়াত পোৱা যায় 100টা নেমুৰ শক্তি যিহেতু তই কৈছিলি মানুহজন কম খৰচীয়া বুলি ভীমবাৰ চাবোন ডকে আনি মেলি খাই দিয়া নাইতো একদম ছাৰ আপুনি জেগাত ধৰিছে এটা নেমুৰ দাম কিমান 10 টকা 100টা নেমুৰ শক্তিযুক্ত এটুকুৰা ভীমবাৰ চাবোনৰ দাম কিমান মাত্ৰ 5 টকা উঠাই আনিলে 2 টুকুৰা ভীমবাৰ চাবোন ঘৰত আহিলে মাৰি দিলে পানীৰ লগত ঘুলুকিয়াই এতিয়া সেইজন ব্যক্তি পৰি আছে মেডিকেলত জাং লাগিছে মই নাহাই এবাৰৰ মেডিকেললৈ ভীমবাৰ চাবোনৰ দ্বাৰা চৰবত খোৱা মানুহজনক চাবলৈ তামান মস্তি বে
হি সুন্দৰ লাগিলে মস্তি হৈছে দে ঠিক আছে আজিৰ ক্লাছটো এতিয়া আমি ইমানতে খতম কৰিম নেক্সট আগতে ক্লাছ হ'ব আৰম্ভণি গীতটো ফিনিচিং মাৰ খতম তাৰপিছত ৰেডি 1 2 3 গ মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অখাৰ জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন অনিয়ম নাচাৰ সকলোতে মাথো প্ৰশ্ন অনিয়ম নাচাৰ